ৰীনা অসমৰ সকলোকে স্বাগতম জনাই আজি নতুন এটা ব্লগ আৰম্ভ কৰিছোঁ। আমি আহিছোঁ গুৱাহাটীত অৱস্থিত মা বগলা মন্দিৰলৈ। মানুহৰ ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতি বিশ্বাসক আগত লৈ পেলাই আমি আহিছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। সকলোৰে বিশ্বাস আৰু তাৰ কি মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে মন্দিৰ দৰ্শনৰ কাৰণে বিভিন্নজনে আহিছে। আহি পেলাই তেওঁলোকে নিজৰ মনৰ ইচ্ছা কামনাখিনি ইয়াতে ভৰসা কৰিছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তেওঁলোকৰ নিজৰ যাতে অভিচ্ছা সিদ্ধি হয়। আৰু আমিও তেনেধৰণে আহিছোঁ মা বগলা মন্দিৰ দৰ্শন কৰিবলৈ। আপোনালোকৰো সহায় সহযোগ আমাৰ এই যাত্ৰাত আশা কৰিছোঁ। নিশ্চয় আপোনালোকেও আমাৰ লগতে মন্দিৰ দৰ্শন কৰিব। ধন্যবাদ। আহি থাকক আমাৰ লগে লগে। মই সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া হ'ল মা বগলা মন্দিৰৰ প্ৰৱেশ পথ। এয়া মন্দিৰৰ দৃশ্য। বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ অনিন্দ সুন্দৰ এটা ঠাইত মন্দিৰটো অৱস্থিত। কেওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে। আৰু মা বগলা মন্দিৰৰ পৰিৱেশটোৱে কয় যে ইয়াত কিমান শান্তি বিৰাজমান। এয়া মন্দিৰৰ দৃশ্য, ইয়াৰ পূজাৰী। তাৰপিছত এয়া হ'ল মন্দিৰৰ ভিতৰত খোদিত কিছুমান দৃশ্য, মূৰ্তি। মই আচলতে ষ্টিল ফটোখিনিহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে গোটেইখিনি হৈছে শিলত খোদিত মূৰ্তি বুলি বেলেগকৈ একো নহয়। মন্দিৰৰ সৌন্দৰ্যও তাতেই খোদিত হৈ থাকে। শিলত খোদিত মূৰ্তিতেই আপুনি পূজা অৰ্চনা কৰিব লাগিব। আৰু মঠ মন্দিৰবিলাকলৈ মানুহবিলাক যায় নিজৰ ইচ্ছা বা কামনাখিনি বা দুখ কষ্ট নিবাৰণ কৰিবলৈ। ভগৱানৰ ওচৰত নিজৰ দুখ কষ্টখিনি অৰ্পণ কৰা হয় আৰু দুখ কষ্টৰ পৰা মুক্তি বিচাৰে। আৰু সেইকাৰণে এই বগলা মন্দিৰক কষ্ট নিবাৰক মন্দিৰ বুলিও কোৱা হয়। গতিকে কষ্ট নিবাৰণ কৰিবৰ কাৰণে ভগৱানৰ চৰণত খাটনি ধৰাগৈ হয়। বগলা মন্দিৰ আচলতে মহামায়াৰে অন্য এটা ৰূপ বা দশভুজা দুৰ্গা বা কালীৰ এটা ৰূপ বুলি কল্পনা কৰা হয়, য'ত পূজা দিলে শত্ৰু নাশ হয়। শত্ৰু জিনা মন্দিৰ বুলি কোৱা হয়। আৰু মা বগলাৰ আশীৰ্বাদপ্ৰাপ্ত হ'লে আপোনাৰ জীৱনৰ পৰা শত্ৰু আঁতৰি যায় বুলি এটা বিশ্বাস আছে। গতিকে আমাৰ কোৱা হয় যে দুষ্টক দমন আৰু সন্তক পালন কৰে ভগৱানে। গতিকে সেই দুষ্টক দমন আৰু সন্তক পালনৰ কাৰণে তেওঁলোকৰ ওচৰত আমি মূৰ দোৱাই আশীৰ্বাদ বিচাৰোঁ যে আমাৰ জীৱনৰ পৰা যি আমাৰ জীৱনত অনেক গ্ৰহ গতিৰ কুপ্ৰভাৱ পৰিছে বা বাহিৰৰ কিবা কুপ্ৰভাৱ পৰিছে, সেইখিনিৰ পৰা যাতে আমাক আঁতৰাই আমাক সম্পূৰ্ণ নিৰাপদ আৰু আমাৰ এটা সম্পূৰ্ণ এটা ভাল জীৱন যাতে দান কৰে, তাৰ কাৰণেই আমি ভগৱানৰ চৰণত মূৰ দুৱাওঁগৈ। তেওঁৰ ওচৰত আমাৰ বিচাৰিবলগীয়া সেই এটাই থাকে যে আমাক সম্পূৰ্ণৰূপে সুস্থ আৰু সবল কৰি ৰখা, আমাক জীয়াই থাকিবলৈ পথ দিয়া আৰু আমাক সকলো ফালৰ পৰা আমাক একেবাৰে কি কৰি থোৱা বুলি কয়, আমাক বিপদৰ পৰা মুক্ত কৰা বুলি আমি তেওঁলোকৰ চৰণত পূজা অৰ্চনা দিওঁ। সেইখিনি সম্পূৰ্ণ নিজা নিজা কথা। আপুনি কি বুলি ভগৱানক ভাবে সেইটো আপোনাৰ কথা, মই কি ভাবোঁ সেইটো মোৰ নিজৰ মনৰ কথা। গতিকে ভগৱানৰ ওচৰলৈ কিন্তু কোনেও বিলাসিতা কৰিবলৈ নাযায়। সকলোৱে কেৱল ভগৱানৰ ওচৰলৈ বিচাৰি যায় নিজৰ সুখ আনন্দ আৰু ভৱিষ্যত এটা সুন্দৰ জীৱনৰ কল্পনা কৰি বা আশা কৰি তেওঁৰ চৰণত মূৰ দোৱাই তেওঁৰ পৰা আশীষ ল'বলৈ বিচৰা হয়। বগলা মন্দিৰত হৱন কৰালে বা যজ্ঞ আদি কৰালে, পূজা আদি কৰালে তাৰ পৰা আপুনি অনেক কষ্টৰ পৰা মুক্তি মিলে বুলি এটা বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ ভেটিতেই গঢ় লৈ উঠিছে মানুহৰ এই ভক্তি। গতিকে ভগৱানৰ ওপৰত ভক্তি আৰু বিশ্বাস থাকিলে আপোনাৰ পূজা সফল হয়। গতিকে তাত গৈ পেলাই আপুনি যদি ভগৱানক ভেঙুচালি কৰিবলৈও যায়, তেতিয়াও কিন্তু আপুনি সফল হ'ব নোৱাৰিব। নিষ্কাম মনেৰে আৰু পবিত্ৰভাৱেৰে আপুনি গৈ তাত ধূপ চাকি জ্বলালে বা পূজা কৰিলে আপুনি নিশ্চয় তাৰ ফল ভোগ কৰিবলৈ পাব বুলি আমাৰ এটা বিশ্বাস গঢ় লৈ উঠিছে। গতিকে আমি বগলা মন্দিৰলৈ তেনে আশা কৰিয়েই গৈছোঁ। বগলা মন্দিৰৰ এটা বিশেষত্ব হ'ল যে একেবাৰে ভিতৰত গৈ আপুনি ধূপ চাকি জ্বলাবগৈ নোৱাৰে। গতিকে বাহিৰতে অনেকজন
অনেকজন মূৰ্তি আছে চাৰিওপাশে। বগলা মন্দিৰৰ চৌপাশে অনেক সৰু সৰু তেনেকৈ মূৰ্তি আছে। হেৰি আছে, গণপতি আছে, হনুমান আছে, মা কালী, বেলেগ বেলেগ ধৰণে সৰু সৰুকৈ তেনেকৈ খোদিত কৰা মূৰ্তি আছে। আপুনি সেই মূৰ্তিবিলাকৰ ওচৰতে আপুনি এনেকৈ চাকি বন্তি জ্বলাব পাৰে, ধূপ গুজিব পাৰে, নিজৰ মনৰ আশা অভিষ্ট সিদ্ধি পূৰাব পাৰে। দান পাত্ৰ আছে, তাতে আপুনি পইচা গুজি দিব পাৰে। কিমান দিয়ে কিমান নিদিয়ে সেইটোত লৈ কোনো ডিমাণ্ড নাই। এনেকৈ শিলতে খোদিত এইবিলাক হ'ল মূৰ্তি সেইবিলাক। গতিকে তাতে আপুনি নিজৰ অভিষ্টৰ কাৰণে আপুনি কল্পনা কৰিব পাৰে। এয়া ভগৱানৰ দৰ্শন পাবলৈ আমি গৈ আছোঁ আৰু অলপ সময়ৰ পিছতে আমি গৈ একেবাৰে লাষ্ট বগলাৰ ওচৰ পাবলৈ সক্ষম হ'মগৈ। সকলো ভক্তই নিজৰ কামনা বাসনা ঈশ্বৰৰ চৰণত অৰ্পণ কৰিছে আৰু ভক্তসকলে আহি এনেকৈ জিৰণি চৰাই বহি গৈছে। এয়া আমি বগলা মন্দিৰৰ পৰা পূজা অৰ্পণ কৰিবলৈ ওলাই আহিলোঁ। ভগৱানৰ চৰণত নিজৰ অভিষ্ট সিদ্ধিৰ বাবে কামনা কৰা হ'ল আৰু সকলোৱে নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ বাবে ভগৱানৰ ওচৰত কামনা কৰিছে। 7 বজাৰ পৰা আহি এতিয়া আমি ইয়াত প্ৰায় 9টা বাজি গ'ল, 9:20 হ'ল। ইমানখিনি অপেক্ষাৰ অন্তত ভগৱানক দৰ্শন কৰা হ'ল আৰু এতিয়া আমি ভগৱানৰ চৰণত সকলো সমৰ্পণ কৰি পূজা সেৱা আগবঢ়াই ঘৰলৈ যাবলৈ আগবাঢ়িছোঁ আৰু এতিয়া অকণমান কামাখ্যা দৰ্শন কৰা হ'ব। নিশ্চয় আপোনালোকক তাতো লগ পাম। ধন্যবাদ। বগলা মন্দিৰ দৰ্শন কৰিবলৈ আহি মন্দিৰ দৰ্শন কৰি এতিয়া আমি ঘূৰি আহি আছোঁ। মন্দিৰৰ ভিতৰত আচলতে কিছুমান ধৰা বন্ধা নীতি নিয়ম থাকে, ফটো উঠাব নোৱাৰি। গতিকে আমি দেৱী মাৰ দৰ্শন কৰিলোঁ যদিও ফটো উঠাব পৰা নগ'ল বা মন্দিৰৰ ভিতৰত ফটো মৰা নিষেধ। গতিকে আপোনালোকক আমি সেইটো দেখাব নোৱাৰিছোঁ। কিন্তু আমি নিজে নিজৰ অভিষ্ট সিদ্ধিৰ বাবে ভগৱানৰ চৰণত পূজা অৰ্চনা দি পেলাই এয়া আমি উলটি আহি আছোঁ। বগলা মন্দিৰৰ মাহাত্ম্যৰ বিষয়ে আপোনালোকক ক'ম, তাৰ কি মাহাত্ম্য আছে। কেতিয়াবা সেইটো বেলেগ ধৰণে আকৌ এটা ব্লগ বনাম। কিন্তু ইমান জাগ্ৰত মন্দিৰ, মঙলবাৰে বিৰাট ভিৰ হয়। মঙলবাৰে তাত পূজা অৰ্চনা বেছিকৈ চলে আৰু সেইকাৰণে মানে মঙলবাৰে দৰ্শনাৰ্থী বহুত ভিৰ হয়। বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ আহে আৰু এতিয়া মানে কিমান ভক্তৰ লানি তাত আছে লেঠাৰি নিচিগাকৈ। আমি 7টা বজাৰ পৰা তাত লাইন কৰি 9:30 বজাত মন্দিৰৰ ভিতৰত সোমাবলৈ সক্ষম হ'লোঁ। আৰু ভিতৰত কিন্তু আপুনি অকণমান সময়ো মানে বেছি কৰিব নোৱাৰে। লগালগ দৰ্শন কৰিব লাগিব, পূজা দিব লাগিব আৰু মানে পিছৰজন দৰ্শনাৰ্থীৰ কাৰণে আপুনি মানে সময় উলিয়াই নিজে আজৰি কৰি দিব লাগিব জেগাকণ। গতিকে বেছি আমি একো কৰিবলৈ নাপালোঁ, অকল মাত্ৰ পূজা দি আৰু বাহিৰলৈ ওলাই আহিছোঁ। কেতিয়াবা নিশ্চয় পুনৰ লগ হ'ম আপোনালোকক। আজিলৈ আহিলোঁ, ধন্যবাদ। মন্দিৰ দৰ্শন কৰিবলৈ আহি পেলাই প্ৰাকৃতিক সৌন্দৰ্যৰ মোহত বেছিকৈ আবদ্ধ হৈ পৰা যায়। এয়া চাওকচোন, মোহাচ্ছন্ন প্ৰাকৃতিক পৰিৱেশত একপি ফটো নোতোলাকৈ আৰু পাৰিনে? গতিকে গাড়ীৰ পৰা নামি আধা ৰাস্তাতে আমি ফটোৰ কাৰণে এয়া পজ দিছোঁ। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, চৌফলীয়া ৰ'দে চকু চাট মাৰি ধৰিছে, অথচ আমি ফটো মাৰিবলৈ এৰা নাই। কেমেৰাত ফটোৱে ভালকৈ অহা নাই, তথাপিও এটা স্মৃতিচিহ্নৰূপে এই ফটোখিনি আমি ৰাস্তাতে মাৰি ৰাখিছোঁ। আপোনালোককো তাৰ সমভাগী কৰাইছোঁ। আপোনালোকেও চাব। ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰিব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ পৰা পুনৰ আমি বিদায় লৈছোঁ।